বাহ হানবিকা এইটো এখন আকৌ এবাৰ চাওক চিনাৰীটো কি মজা। হেল্ল' গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ জয় ব্লগলৈ স্বাগতম আশা কৰোঁ আপোনালোকৰ বৰ্তমান ভাল। আজি ছামাৰ ভেকেশ্যন হিচাপত ফাৰ্ষ্ট ছেটাৰডে বাবুহঁতক স্প্ৰিং এইটো কি ব্ৰহ্মপুত্ৰ জংঘল লৈছোঁ। তো গাইজ চাওক কি মজা। তো আপোনালোকে ছামাৰ ভেকেশ্যন এনজয় কৰিব পাৰে ব্ৰহ্মপুত্ৰ জংঘলত। এইটো মজা আছে। যদি আপোনাৰ ভাবি আছে ছামাৰ ভেকেশ্যন ক'ত মনাম সেইটো লৈ আহিব পাৰে। মজা জেগা চাই লওক। কিন্তু এতিয়া মানুহ বহুত, তো মজা পাব আপোনালোকে। তো আপোনালোকক ভিতৰত যায় আৰু মজা দৃশ্য দেখাই আছোঁ। তো চাই থাকক পুৰা জয় ব্লগ পুৰা এনজয় কৰক আমাৰ ব্ৰহ্মপুত্ৰ জংঘলৰ পৰা। এলিফেণ্ট ৰাইড নহ'ল 5টা বজালৈ লাষ্ট আৰু মানে এলিফেণ্ট ৰাইড আৰু নাই আৰু এতিয়া এলিফেণ্ট ৰাইড কৰিব নোৱাৰে। এতিয়া বেলেগ এক্টিভিটি আপোনাৰ চাৰ্টখন চাব পাৰে। যি আপোনালোকে এক্টিভিটি কৰে ইয়াত গোটেইখিনি আছে। এটা স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে মজা। গাইজ ইয়াতে আছে পুৰা এইটো। ইয়াত বটিং শ্বটিং কৰিব পাৰে, বাদ দিয়া আৰু বটিং শ্বটিং কি কৰিব হা। তো মজা আছে ইয়াতে বটিং শ্বটিং, ইয়াতে খানা চানা খাব পাৰে। ইয়াতে গোটেইখিনি আছে চাওক। তো মজা আছে। তো বাহিৰত এবাৰ আমি সেই যাম, এই শ্বুটিং আছে বটল 10টা। তই পাৰবি? তই মাৰ পাৰবি, গোটেই দি দিম আৰু আজি নেকি। তো গাইজ যদি হানবিকা ডাক ৰাইড ল'ব, পুৰা ডাক ৰাইড লৈ আছে এইটো। বাহ হানবিকা তো মজা। হানবিকা ইফালে চোৱা, বা কি ৰাইড দি আছে এইটো, ডাক ৰাইড। বাহ দে উঠা মজা কৰি দিয়া। তো গাইজ এইবাৰ আমি শ্বুটিং কৰিব যাম। শ্বুটিঙৰো আছে আৰু আছে কিবা কিবি এক্টিভিটি আছে। গোটেইখিনি আপোনালোকক দেখাম। তো মজা দিয়া হানবিকা, দিয়া তো মজা। ক'ত গ'ল হানবিকা? এইটো হানবিকা। তো গাইজ এতিয়া আমি শ্বুটিং কৰিম। এইকেইটা বটলকেইটা আছে, এইকেইটা ডুবিব লাগিব। তো এওঁৰ পিছত আমাৰ বাৰী আহি আছে। এইবাৰ আমাৰ আহি আছে। আমি এইটো জিপ লাইনৰো এক্টিভিটি আছে, দেখিছে? এইটো জিপ লাইন। এইটো ৰেডি হৈছে? তো গাইজ এইবাৰ বাবুই মাৰিছে ওপৰত লোৱা দে, মজাকে মাৰা। ওপৰত এম কৰা, বটলকেইটা এম কৰা। হা নহয় ইয়াত গালত টিকাৰটো টিপি নিদিবি আৰু বাছ। চা এইটো বটলকেইটাত লগা। তো মজা দে। কি ওপৰত দে বাবু। হা মিলা মাৰা। হা ওপৰত এবাৰ ৰাহুল গৈছে, ৰাহুলে মাৰিব। ৰাহুলেতো মাৰিব এইবিলাক। অঁ দে ৰাহুল পুৰা মাৰি দে। নালাগে দে, মাৰ এই গৈছে মাৰিব। এই একদম লেডি ৰাইফল লৈ গৈছে, একদম ডেঞ্জাৰ। কি আছে কাক শ্বুট কৰে ঠিক নাই, ভগৱানে জানে। আজি ভালকে একদম মজাকে এই ওপৰত মাৰ বাছ। তো গাইজ আমি এতিয়া ৰেষ্টুৰেণ্টত আহিছোঁ বঢ়িয়াকৈ। ইয়াতে দেখিছে পুৰা পুখুৰীটোৰ পাৰতে ৰেষ্টুৰেণ্টখন আছে। তো গধূলি ইভিনিং সময় মজাকৈ এইটো দেখাই আছোঁ আপোনাক কেনেকৈ যায়। ইফালেদি যায় এনেকৈ বহি, ইফালে এইটো পুখুৰীটো আছে, তাৰে মাজতে আমি বহিছোঁ বঢ়িয়াকৈ। কিবা এটা ইভিনিং স্নেক্স এটা বঢ়িয়াকৈ এনজয় কৰোঁ আমি। গোটেইকেইটা ইয়াতে বহি লৈছোঁ, দেখিছে? গোটেইকেইটা ইয়াতে বহি লৈছোঁ, মজাকৈ খাই লওঁ। তো গাইজ এখন আকৌ এবাৰ চাওক চিনাৰীটো কি মজা, দেখিছে? The memories fade, it's easy in my mind. And I can finally breathe when I'm closing my eyes. I never realized what I just could do. তো গাইজ আমাৰ এতিয়া খানা আহিছে, চিকেন চাওমিন অৰ্ডাৰ দিছিলোঁ আৰু কফি। তাতে ইভিনিং হিচাপত দিছোঁ। গোটেইকেইটাই খাই আছে মজাকৈ। দেখিলে মজা। ৰাহুল কেনে আছে? ভাল হৈছেনে? কমফি খাইছা? ইয়াত কফি আছে, তো মজাকৈ খাই লওঁ।
গাইজ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল, তাৰ পৰা আমি এতিয়া ওলাওঁ। তো এতিয়া ৰাতি হৈ গ'ল, মোটামুটি 7:30মান হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ যাই থাকোঁ। তো এইখিনি আছিল আজিৰ আমাৰ ব্ৰহ্মপুত্ৰ ৰিচৰ্টৰ আপোনাৰ সৰুকৈ এটা ভিডিঅ' কৰি দিলোঁ আপোনাক খোৱা লোৱা গোটেই এক্টিভিটিখিনি অলপ দেখালোঁ যিখিনি পাৰোঁ। দে আপোনালোকে ছামাৰ ভেকেশ্যনত ইয়াত আহিব পাৰে আৰু সৰু বাচ্ছা লৈ আহিব পাৰে, মজা পাব। তো থাকিবও পাৰে, তো মজা পাব। তো আজি ইয়ালৈ এইখিনি আছিল, এৰিলোঁ, বাই বাই।